Assalamualaikum warahmatullahi wabarakatuh. আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। ইছলাম আৰু বিজ্ঞান কোনটো গ্ৰহণযোগ্য? কোনোবাই যদি নিৰপেক্ষভাৱে আৰু বৈজ্ঞানিক বিচাৰ বিশ্লেষণৰ মাধ্যমেৰে ইছলামৰ বক্তব্যসমূহ পৰীক্ষা নিৰীক্ষা কৰি চাব বিচাৰে, তেতিয়াহ'লে দেখিবলৈ পাব যে ই আধুনিক বৈজ্ঞানিক তথ্যৰ লগত সামঞ্জস্যপূৰ্ণ। বিজ্ঞানে কেইবছৰমান আগতে জানিব পাৰিছে যে চন্দ্ৰৰ নিজা কোনো পোহৰ নাই, অথচ সূৰা ফুৰকানৰ ৬১ নং আয়াতত কোৰাণত এই কথা কোৱা হৈছে প্ৰায় ১৪০০ বছৰ আগতে। বিজ্ঞানে মাত্ৰ ২০০ বছৰ আগতে জানিব পাৰিছে যে চন্দ্ৰ আৰু সূৰ্য কক্ষপথত বিচৰণ কৰিছে। এই কথা সূৰা আম্বিয়াৰ ৩৩ নং আয়াতত কোৰাণত কোৱা হৈছে প্ৰায় ১৪০০ বছৰ আগতে। সূৰা কিয়ামাহৰ ৩ আৰু ৪ নং আয়াতত ১৪০০ বছৰ আগতে কোৱা হৈছে মানুহৰ আঙুলিৰ ছাপৰ দ্বাৰা মানুহক বেলেগভাৱে চিনাক্ত কৰা সম্ভৱ, যিটো আজিৰ দিনত প্ৰমাণিত। বিগ বেং থিয়ৰীৰ আৱিষ্কাৰ হৈছে মাত্ৰ ৪১ বছৰ আগতে, অথচ সূৰা আম্বিয়াৰ ৩০ নং আয়াতত কোৰাণত এই কথা কোৱা হৈছে প্ৰায় ১৪০০ বছৰ আগতে। পানীৰ চক্ৰৰ কথা বিজ্ঞানে জানিব পৰা বেছি দিন হোৱা নাই, অথচ প্ৰায় ১৪০০ বছৰ আগতে সূৰা জুমাৰৰ ২১ নং আয়াতত কোৰাণে এই কথা কৈছে। বিজ্ঞানে সিদিনা জানিব পাৰিছে লবণাক্ত পানী আৰু মিঠা পানী একেলগে মিশ্ৰিত নহয়। সূৰা ফুৰকানৰ ৫৩ নং আয়াতত কোৰাণত এই কথা কোৱা হৈছে প্ৰায় ১৪০০ বছৰ আগতে। ইছলামে আমাক শু কাটি হৈ টোপনি যাবলৈ উৎসাহিত কৰিছে। বিজ্ঞানে কৈছে শু কাটি হৈ টোপনি গ'লে হাৰ্টৰ বেমাৰ হোৱাৰ সম্ভাৱনা কম থাকে। ইছলামে গাহৰিৰ মাংসক নিষিদ্ধ কৰিছে। আজিৰ বিজ্ঞানে কৈছে গাহৰিৰ মাংস লিভাৰ হাৰ্টৰ বাবে খুবেই ক্ষতিকাৰক। বন্ধুসকল, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ইছলামক সমালোচনা কৰা প্ৰত্যেকজন ব্যক্তিয়ে তথ্য পায় আৰু ইছলাম সম্বন্ধে থকা বেয়া মনোভাৱবোৰ আঁতৰ হয়। আৰু অধিক তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেলটো বজাই দিয়ক যাতে নতুন ভিডিঅ' চোৱাত সুবিধা হয়, সম্পূৰ্ণ বিনা খৰচত।